নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি আমি এইটো ভিডিঅ'ত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং আৰু GNM নাৰ্ছিং কোৰ্চৰ ইংলিছ চিলেবাছটো আলোচনা কৰিম। এইকেইদিন ভালেখিনি কেণ্ডিডেটে সুধি আছিল যে GNM নাৰ্ছিং আৰু BSc নাৰ্ছিঙৰ ইংলিছৰ চিলেবাছখিনি লাগে আৰু ইয়াৰে কুৱেশ্যনবিলাক টেক্সট বুকৰ পৰা আহিবনে কেৱল গ্ৰামাৰ আহিব এইখিনিও সুধিছিল। এইটো ভিডিঅ'ত ইংলিছ গ্ৰামাৰৰ সম্পূৰ্ণ চিলেবাছ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। যদিও আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো ইংলিছৰ টেক্সট বুকৰ পৰাও কুৱেশ্যন আহিব নেকি? লাষ্ট ইয়াৰ ইংলিছৰ টেক্সট বুকৰ পৰা কোনো ধৰণৰ কুৱেশ্যন অহা নাছিল। GNM নাৰ্ছিং আৰু BSc নাৰ্ছিঙত ইংলিছৰ পৰা টেক্সট বুকৰ পৰা কোনো ধৰণৰ কুৱেশ্যন নাই। ইয়াৰ কুৱেশ্যনবিলাক গ্ৰামাৰৰ হয়। সকলোবিলাক কুৱেশ্যন গ্ৰামাৰৰ পৰা আহে। আপোনালোকে নিশ্চয় জানে যে BSc নাৰ্ছিঙত ইংলিছৰ ফালৰ পৰা 25 মাৰ্ক আহিব আৰু GNM নাৰ্ছিঙত 50 মাৰ্ক 50 মাৰ্কৰ ইংলিছ গ্ৰামাৰ আহিব। GNM নাৰ্ছিঙৰ ক্ষেত্ৰত ইংলিছ গ্ৰামাৰখিনিৰ এটা ডাঙৰ ৰোল আছে। GNM নাৰ্ছিঙৰ ক্ষেত্ৰত যদি আপোনালোকৰ ইংলিছত কম মাৰ্ক পায় তেনেহ'লে আপোনালোকৰ ৰেংকটো ডাউন হ'ব। GNM নাৰ্ছিঙৰ বিলাকে ইংলিছটো ভালকৈ চাব লাগিব। এনেকুৱা নহয় যে BSc নাৰ্ছিঙৰখিনি গ্ৰামাৰখিনি চাব নালাগে। BSc নাৰ্ছিঙৰ খিনিও গ্ৰামাৰখিনিকো সমানে গুৰুত্ব দিব লাগিব, কাৰণ তাৰ পৰা 25 মাৰ্ক থাকিব আৰু বাকীকেইটা ছাবজেক্টৰ পৰাও 25 মাৰ্ককৈ থাকিব, চেম মাৰ্ক থাকিব। ইংলিছ গ্ৰামাৰৰ প্ৰথমটো টপিক হ'ল ফ্ৰেজেছ এণ্ড ইডিয়মছ। এইখিনি আপোনালোকে চাব লাগিব। নেক্সটটো হৈছে অটনমছ এণ্ড চিননমছ। বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ চাব লাগিব। নেক্সট আপোনালোকে টেন্স চাব লাগিব, ক্ৰিয়া। তাৰপিছত আপোনালোকে ভইচ চাব লাগিব, এক্টিভ ভইচ, পেছিভ ভইচ। তাৰপিছত নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন, ডাইৰেক্ট নেৰেশ্যন। তাৰপিছত আপোনালোকে প্ৰিপেৰেশ্যন চাব লাগিব। তাৰপিছত ডিটাৰমিনেশ্যন, তাৰপিছত কাৰেকশ্যন অফ চেণ্টেন্স। এইখিনি আপোনালোকে গ্ৰামাৰ চাব লাগিব। এই গ্ৰামাৰখিনিত আপোনালোকে যিবিলাক ডেফিনেশ্যন আছে, তাৰপিছত ৰুল আছে, এই সকলোবিলাক চাই ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। GNM নাৰ্ছিঙৰ কাৰণে এক্সামৰ কাৰণে এতিয়াও সময় আছে। আপোনালোকে ইংলিছ গ্ৰামাৰখিনি ভালকৈ চাই ল'ব, কাৰণ GNM নাৰ্ছিঙত ইংলিছ গ্ৰামাৰৰ পৰা 50 মাৰ্ক আহিব। কিন্তু BSc নাৰ্ছিং দিয়াবোৰৰ কাৰণে এতিয়া এক্সামৰ কাৰণে সময় নায়েই। তেওঁলোকে এটা নিৰ্দিষ্ট সময় দি কিনে এই ইংলিছ গ্ৰামাৰখিনি চাব, কাৰণ BSc নাৰ্ছিং দিয়াখিনি বাকীকেইখন ছাবজেক্টো ভালকৈ চাব লাগিব। BSc নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ দিয়াসকলৰ হাতত সময় খুবেই কম, কিন্তু চিলেবাছ বহুত বেছি। আপোনালোকে এই চিলেবাছখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। আমি আপোনালোকৰ কাৰণে ই-বুক কেইখনত এনেকৈ ইংলিছ গ্ৰামাৰ লৈ আহিছোঁ। ইংলিছ গ্ৰামাৰত এনেকৈ আপোনালোকৰ টপিকৰ নাম দিয়া আছে, তাৰপিছত ডেফিনেশ্যন দিয়া আছে। এনেকৈ তলৰ ফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ কিছুমান এক্সাম্পল দিয়া আছে। তাৰপিছত এনেকুৱা ধৰণে MCQ টাইপৰ কুৱেশ্যন এনচাৰ দিয়া আছে। লগতে এনচাৰবিলাকো দিয়া আছে। GNM নাৰ্ছিং আৰু BSc নাৰ্ছিঙৰ ইংলিছ গ্ৰামাৰ ছেকশ্যনটো ছেম আছে। আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিলে সকলোবিলাক টপিক পাই যাব। নেক্সট এনেকৈ টেন্স দিয়া আছে। টেন্সৰ ডেফিনেশ্যনবিলাক দিয়া আছে। তাৰপিছত টাইপছ অফ টেন্স দিয়া আছে। তাৰপিছত এনেকৈ এইবিলাক দিয়া আছে। তলৰ ফালে এনেকৈ শ্বৰ্ট কুৱেশ্যনকৈ এক্সাম্পল দিয়া আছে, আৰু স্ক্ৰল ডাউন কৰিলে এনেকৈ MCQ ধৰণে এনচাৰবিলাক দিয়া আছে। MCQ দিয়া আছে, তাৰপিছত ইয়াৰে এনচাৰটো দিয়া আছে। ইয়াতে ইংলিছ গ্ৰামাৰৰ এনেকৈ কণ্টেণ্ট দিয়া আছে, প্ৰায় 125টা পেজ ইংলিছ গ্ৰামাৰৰ আছে। ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত ফুল্লি চিলেবাছ কভাৰ আছে। ই-বুক কেইখন ল'বৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকক যিটো কোৰ্চৰ ই-বুক লাগে ডেছক্ৰিপশ্যনত দিয়া আছে। BSc নাৰ্ছিং বি-ফাৰ্মৰ ছেম PDF হয়, ছেম চিলেবাছ, ছেম ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰায়। ডেছক্ৰিপশ্যনত দিয়া আছে যে BSc নাৰ্ছিং আছামিছ মিডিয়াম, ইংলিছ মিডিয়াম, আৰু GNM নাৰ্ছিঙৰ ক্ষেত্ৰত আছামিছ মিডিয়াম, ইংলিছ মিডিয়াম বুলি দিয়া আছে। আপোনালোকে তাত লিংকত ক্লিক কৰি PDF কেইটা কিনি ল'ব পাৰিব। এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।